নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কমলা ৰাভা পিক ফাৰ্ম ইউটিউব চেনেলৰ তৰফৰ পৰা। যিসকলে আজি মোৰ নতুনকৈ চেনেলটো ভিডিঅ' চাইছে তেওঁলোকলৈও মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো লৈ আহিছোঁ। মই কেইদিনমান আগতে এটা গাহৰি বিক্ৰী কৰিছিলোঁ। বিক্ৰী কৰোঁতে মই ভিডিঅ' বনাই দিছিলোঁ আৰু ভিডিঅ' দিয়াতে মোৰ ফাৰ্মাৰ বন্ধুসকলে মোক কমেণ্ট কৰিছিলে বেপাৰীজন ক'ৰ হয় আৰু বেপাৰীটোৰ ফোন নাম্বাৰ বিচাৰিছিলে, কিন্তু মোৰ বেপাৰীটোৰ ফোন নাম্বাৰ নাছিলে কাৰণে মই দিব পৰা নাছিলোঁ। বন্ধুসকল, আজি মই আপোনালোকক এই ভিডিঅ'ৰ যোগেৰে মই বেপাৰীটোৰ বিষয়ে আৰু তেওঁৰ ফোন নাম্বাৰটো দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। বন্ধুসকল, তাৰ আগতে মই মোৰ গাহৰি পোৱালি কেইটামান আছিলে আৰু সেইকেইটা মই আজি ছাইড কৰি দিছোঁ মাকৰ পৰা। সেইকেইটা আপোনালোকক দেখাওঁ কেনেকুৱা হৈছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু লগতে মোৰ তাত আজি এটা গাহৰি ক্ৰছ কৰাৰ কাৰণে লৈ আহিছে, সেইটো আপোনালোকক মই দেখুৱাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া গোটেইখিনি কথা আপোনালোকে গম পাব। বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইকেইটা চাওক, এইকেইটা কেনেকুৱা হৈছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মানে এতিয়া মই আপোনালোকক দেখুৱাম মোৰ তাত যিটো গাহৰি ক্ৰছ কৰাৰ কাৰণে আনিছে, সেইটো আপোনালোকক মই দেখুৱাম। আপোনালোকে চাব, ইমান বেছি ডাঙৰ নহয় মাইকীটো, আপোনালোকে চাই যাব। প্ৰথম এইবাৰে ক্ৰছ কৰাব সিহঁতে, মোৰ ইয়াতে আনি দিছে, ইয়াতে থৈ দিয়া হৈছে। আৰু মই ইয়াতে সিহঁতক মোৰ পাঠাটো ইয়াতে ৰাখোঁ, এইটো বৰটো এনেকৈ থৈ দিছোঁ ইয়াতে বাহিৰত। এইটো ইয়াতে থোৱা আছে, এইটো অলপ দেখুৱাই আছোঁ। এইটো ক্ৰছ কৰাৰ কাৰণে আনিছে, সৰু হয় পাঠিটো, তথাপিও উপায় নাই, সিহঁতে আনি দিছে যেতিয়া মই ক্ৰছ কৰি দিম। কৈছিলোঁ সিহঁতক এইবাৰটো যাব দি বুলি কেনে, কিন্তু সিহঁতে ক'লে কি নালাগে দে, একো নহয় বুলি কেনে, সেইটো কাৰণে থৈ গ'ল সিহঁতে। চাওক এইটো, আৰু যেতিয়া মানে গৰম হয় তেতিয়া এনেকুৱাকৈ থাকে, আপোনালোকে চাব। সৰু হয় যদিও কথা নাই, 4 মাহত ই আৰু ডাঙৰ হ'ব। বন্ধুসকল, এতিয়া মই আপোনালোকক বেপাৰীজনৰ নম্বৰটো দিম, আপোনালোকে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব। আৰু তেওঁলোকে আমাৰ ইয়াতে এইটোৰ কাৰণে গাহৰি ল'ব আহে, কাৰণ আমাৰ ইয়াৰ পৰা মেঘালয় 25-30 কিলোমিটাৰমান হয়। সেইটো কাৰণে তেওঁলোকে আমাৰ ইয়াৰ পৰা গাহৰি নিলে তেওঁলোকৰ খৰচ বহুত কম হয়, সেইটোৰ কাৰণে তেওঁলোকে আমাৰ ইয়াৰ পৰাই গাহৰি নিয়ে বেছিভাগে। কাৰণ সিহঁতৰ খৰচটো এটা গেটত দিব লাগে, মাত্ৰ এটা গেটত দিয়াৰ লগে লগে তেওঁলোকে সিপিনে আৰু মেঘালয় যাই পোৱাৰ পিছত তেওঁলোকৰ খৰচ একেবাৰেই নাই। গতিকে বন্ধুসকল, আপোনালোকৰ তাতে তেওঁলোকে যায় নাযায় মই সেইটো ক'ব নোৱাৰিম, কিন্তু আপোনালোকে যিটো নাম্বাৰটো বিচাৰিছে মই নাম্বাৰটো আপোনালোকক দিম। আপোনালোকে ফোন কৰি তেওঁলোকৰ লগত কথা পাতিব, কাৰণ আপোনালোকৰ তাত যোৱাৰ লগে লগে খৰচটো বাঢ়ি যাব পাৰে, সেইটো কাৰণে তেওঁলোকে হয়তো নাযাব পাৰে, সেইটো মই আপোনালোকক ক'ব নাযাওঁ। আপোনালোকে তেওঁলোকৰ লগত কথা পাতি ল'ব সম্পূৰ্ণকৈ, তেতিয়া আপোনালোকে গম পাব। কাৰণ আমাৰ ইয়াতে খৰচ 2 টকা বেছি পৰিলেও তেওঁলোকৰ মানে গাহৰিটো লৈ গ'লে তেওঁলোকৰ লছ নহয়, সেইটোৰ কাৰণে তেওঁলোকে আমাৰ ইয়াতে আহিব ভাল পায়। আৰু আমাৰ এই এৰিয়াটোত, গোটেই এৰিয়াটোতে তেওঁলোকে গাহৰি লৈ যায়। আৰু যিজন আমাৰ গাঁৱৰ ওচৰৰ দাদা আছে, তেখেতেও এই এৰিয়াটোত গাহৰিটো আগতে চাই লোৱাৰ পিছত তেখেতে এই বেপাৰীজনক, মেঘালয়ৰ যিজন বেপাৰী, তেখেতক মাতি দিয়াৰ পিছত তেওঁলোকে আহি পিনে গাহৰিসমূহ লৈ যায়। আৰু দাদাটোৱে গোটেইখিনি ইয়াতে আমাৰ এই এৰিয়াটোত মেইনটেইন কৰে, গাহৰিসমূহ চোৱা চিতা কৰে, আৰু তেখেতেই দাম দৰো কৰে। আপোনালোকে সেই দাদাটোৰ মই নাম্বাৰটো দিম। আৰু যিজন মেঘালয়ৰ বেপাৰী হয়, তেখেতে মানে অসমীয়া নাজানে কাৰণে তেখেতে খাচীয়া ভাষা কয়। খাচীয়া ভাষাৰ লগত আমাৰ দাদাটো খাচীয়া ভাষা জানে কাৰণে তেখেতে তেওঁৰ লগতে কথা পাতে, আৰু তেওঁলোকে কথা পাতি পিনে গাহৰিসমূহ লৈ যায়। গতিকে আপোনালোকে আমাৰ দাদাটোৰ মই নাম্বাৰটো দিম, যিজন আমাৰ গাঁৱৰ বা আমাৰ ওচৰৰ হয়, তেখেতে আপোনালোকৰ লগত কণ্টেক্ট কৰিব। তেখেতৰ লগত আপোনালোকে কথা পাতিব, কথা পাতি পিনে আপোনালোকৰ তাতে যায় যদি যাব, আৰু নাযায় যদি মই এইটো ক'ব নোৱাৰিম। আপোনালোকে তেওঁলোকৰ নাম্বাৰটো মই ইয়াতে এইটো দিছোঁ, আপোনালোকে এইটো নম্বৰত কল কৰিব। কল কৰিলে আপোনালোকে সবিশেষ কথা পাতিব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো মই ইমানতেই ৰাখিছোঁ, কাৰণ আপোনালোকে যিটো বেপাৰী নম্বৰ বিচাৰিছিলে সেই নাম্বাৰটো আপোনালোকক মই দিছোঁ, আপোনালোকে কণ্টেক্ট কৰি ল'ব। বন্ধুসকল, আজিৰ ভিডিঅ'টো এয়াই আছিলে।
আৰু আশা কৰিম যাতে এই 2023 ইংৰাজী বৰ্ষটো সকলো আমাৰ গাহৰি ফাৰ্মাৰ বন্ধুসকলৰ ভালে ভালে যায় তাৰে কামনা কৰিছোঁ। ধন্যবাদ।